অসমবাই ৰাইজ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ যিটো ফাৰ্ষ্ট ব্লগ আছিলে, ব্লগৰ ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছোঁ। তো আশা কৰিছোঁ আপোনালোকে চাব। আমাৰ যিটো ইচ্ছা, মোৰ মনৰ যিটো সপোন বা ব্লগৰ যিটো সপোন যাতে পূৰণ হয়। আজি প্ৰাপ্যজনক সন্মান দিবৰ কাৰণে সময় হৈ গৈছে, সেইকাৰণে আহিছোঁ। লগতে আমাক এই শুভ কাৰ্যসূচীত আমাক সহায় কৰিব বাইহাটা চাৰিআলি থানাৰ বিশেষয়া আমাৰ ছাৰ, আমাৰ ছাৰে আমাক হেল্প কৰিব। লগতে আমাৰ এখেত সহকাৰী আছে, আমাক এখেতসকলে সহায় কৰিব। আমি আশা কৰিছোঁ আমাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত আমাৰ নাম কি তোমাৰ শ্ৰী দীপাঞ্জলি ডেকাই সুদীৰ্ঘ বহু বছৰ ধৰি নিজ মেহনত, নিজ সক্ৰিয়তাৰে যেনেকৈ ঘৰখন চলাই চব্জি বেপাৰ কৰি, আপোনালোকে চাওক, চব্জি বেপাৰ কৰি ধুনীয়াকৈ এখন ঘৰ সংসাৰ চলাই আছে, নিজৰ মা দেউতাক চলাই আছে। আজি তেনে এজনী ছোৱালীক আমি সন্মান দিবলৈ আহিছোঁ। কাৰণ এইকাৰণে আহিছোঁ যে সমাজত আজি দেখিছোঁ বহুত কিছুমান ছোৱালী আছে, গুৱাহাটীত গৈ থাকে, গুৱাহাটীত গৈ ড্ৰিংক কৰে, ড্ৰিংক কৰি পৰি থাকে, মা দেউতাকৰ টকা পইচা খৰচ কৰে, ড্ৰাগছ পৰ্যন্ত খায়। আজি আমাৰ অসম চৰকাৰে ভাল পদক্ষেপ লৈছে, ড্ৰাগছৰ পৰা ড্ৰাগছ মুক্ত কৰি দিছে। আজি তাৰ লগত থাকি সংগতি থাকি আমাৰ বাইহাটা চাৰিআলি থানাৰ আমাৰ ছাৰৰ নামটো আনোৱাৰ হুছেইন ছাৰে আমাক যেনেকৈ সহায় আগবঢ়াব আহিছে। ছাৰে কৈছে যে আমাক যে আমি ভাল পদক্ষেপত সদায় আছোঁ, ভাল কামৰ ল'ৰা ছোৱালীক আমি সকাহ দিম, যিবিলাকে দুখত পৰিব, বেয়া কামত লিপ্ত হ'ব তেখেতসকলক আমি মুক্ত কৰিব লাগে। আৰু যিবিলাক সততাৰে কাম কৰিব, চাহে মিস্ত্ৰী হওক, চাহে ৰিক্সালৈ হওক, চাহে যিকোনো কামেই হওক, সততাত থকা ব্যক্তিক আমি সন্মান জনাম। আৰু সেই হেতুকে আজি ব্লগ বনাব আহিছোঁ। আৰু ভণ্টিক আমি আশা কৰিছোঁ এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম, যাতে ভণ্টি জীৱনত আৰু আগুৱাই যাব পাৰে। ভণ্টি তুমি কি কোৱা, তোমাৰ জীৱন কেনে লাগিছে কাম কৰি কিনে? কাম কৰি ভালে লাগিছে, ভাল লাগিছে। সৰুৰ পৰা কষ্ট কৰিছোঁ, বেয়া কামত যোৱা নাই, আৰু ভাবিছোঁ আগলৈ এনেকৈ কাম কৰিম। ধন্যবাদ। আৰু তোমালোক গাইজসকলে আছে, তোমালোকে কেনে আছে সন্মান জনোৱাৰ বাবে? হয়তো কেনে লাগিছে তোমাৰ? ভাল লাগিছে ন? এনেকুৱা প্ৰাউড ফিল কৰিব লাগে আমি। ধন্যবাদ। আমি আমাৰ সন্মাননীয় আৰু ছাৰক এখন সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। মইনা কাপোৰটো পিন্ধি চাওক। ধন্যবাদ আমাৰ ছাৰলৈ। আৰু ছাৰ আপুনি পিন্ধক এখন। ধন্যবাদ। আমি আশা কৰিম তুমি এইমতে আগুৱাই যোৱা, আমি তোমাৰ লগত আছোঁ, সকলো সহযোগিতা কৰিম। আৰু এনেকুৱা আদৰ্শৱান ছোৱালী হ'বলৈ সকলোৱে শিকক। ধন্যবাদ।